আজি আমাৰ ৰাজ্যখনৰ ওদালগুৰি জিলাৰ লালপুলত 25 মেগাৱাট সম্পন্ন সোলাৰ এনাৰ্জিৰ প্ৰকল্প এটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। যোৱা কেইদিনমান আগতে আমগুৰিত আমি এটা 75 মেগাৱাটৰ সোলাৰ পাৱাৰ উদ্বোধন কৰিছিলোঁ। আজি ওদালগুৰিত উদ্বোধন হ'ল। অহাকালি বকোত আৰু এটা 25 মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ প্ৰকল্প আমি উদ্বোধন কৰিম। তাৰ পৰৱৰ্তী পৰ্যায়ত শিলচৰ আৰু নগাঁও জিলাতো আৰু দুটা 25 মেগাৱাটৰ প্ৰকল্প প্ৰস্তুত হৈ আছে। ৰুফটপ সোলাৰ আৰু আন সৰু সুৰা দুই এটা সোলাৰ প্ৰজেক্ট মিলি অসমত টোটেল সোলাৰ কেপাচিটি 215 মেগাৱাটলৈ বৃদ্ধি হ'ব। ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান নেইভেলি লিগনাইট কৰ্পৰেশ্যন, তেওঁলোকৰ লগত আমি 1000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদনৰ বাবে দুই এদিনতে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিম আৰু ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰে আৰু 1000 সোলাৰ পাৱাৰ উৎপাদনৰ এটা অভিলাষী লক্ষ্য বান্ধি লৈছে। ভাৰত চৰকাৰৰ আন এটা প্ৰতিষ্ঠানৰ সৈতেও আমাৰ আলোচনা হৈ আছে অতিৰিক্তকৈ আৰু 5000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ বাবে। 2026 পৰ্যন্ত অসমৰ বিদ্যুতৰ চাহিদাৰ 50% আমি সৌৰ শক্তিৰ পৰা ল'ব বিচাৰিছোঁ আৰু সেই দিশত ইতিমধ্যে আমি ধাৱমান হৈছোঁ। মই আশা কৰোঁ আজি ওদালগুৰি জিলাৰ লালপুলত হোৱা এই প্ৰকল্পই যিহেতু এই গোটেই পাৱাৰখিনি আমি ইয়াৰ গ্ৰীডতে দিম, এই অঞ্চলৰ 55,000 গ্ৰাহকক যথেষ্ট সকাহ দিব। 2035 ভিতৰত মোদী ডাঙৰীয়াই COP26ত প্ৰতিশ্ৰুতি দিছে যে বাই 2033 ইণ্ডিয়া উইল ৰিডিউচ 50% কাৰ্বন ফুটপ্ৰিণ্ট। আৰু যদি সেয়া কৰিব যাবলগীয়া হয় তেতিয়াহ'লে লাহে লাহে 2035লৈকে 50% গাড়ীত ইন্ধন বিদ্যুতৰ পৰা হ'ব আৰু বেলেঞ্চ 50% 2070ত নোহোৱা হ'ব। সম্পূৰ্ণভাৱে সৌৰ শক্তি বা বৈদ্যুতিক শক্তিৰ ওপৰত 2070 চনত সমগ্ৰ ভাৰতবৰ্ষৰ ৰূপান্তৰ হ'ব। এয়া COP26 শিখৰ ছামিটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি। মাটিৰ অধিকাৰ ভূমি অধিকাৰ চাওক, BTRত যিখিনি BTR চুক্তি হোৱাৰ আগত অৰ্থাৎ 2003ৰ আগত যিসকল খিলঞ্জীয়া লোক আছে, যিয়ে জাতি ধৰ্ম জনগোষ্ঠী নহওক কিয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকলে মাটি পাব যোগ্য তেওঁলোকক মাটি দিয়া উচিত। এই ক্ষেত্ৰত BTR কৰ্তৃপক্ষই ব্যৱস্থা হাতত লৈছে। কিন্তু আমি জানো যে 6 শিডিউল গঠন হোৱাৰ পিছত অহা মানুহে ইয়াত মাটিৰ অধিকাৰ নাপায়। 6 শিডিউল গঠন হোৱাৰ আগৰ মানুহে নিশ্চিতভাৱে মাটিৰ অধিকাৰ ইয়াত পোৱা উচিত। সেইবিলাক মাটি যদি 6 শিডিউলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আণ্ডাৰত বেদখল হৈছে যিবিলাক মাটি, সেইবিলাক চাওক, বেদখল উচ্ছেদ কৰাটো দুই ধৰণৰ কথা। এটা হ'ল কোনে বেদখল কৰিছে চাব লাগিব। যদি সন্দেহযুক্ত নাগৰিক হয় তাত উচ্ছেদ কৰিব লাগে। যদি খিলঞ্জীয়া নাগৰিক হয় তেওঁলোকক আমি ছেটেলমেণ্টৰ ব্যৱস্থা ল'ব লাগে। গতিকে এই শব্দটো এটা শব্দতে উত্তৰ দিব নোৱাৰি, ইয়াৰ দুটা ভাগ থাকে। প্ৰথম যিকোনো এটা কথা কোৱাৰ আগতে তাত কোন আছে সেই চিন্তাটো কৰি ল'ব লাগিব। কালি তিৰংগা পতাকাটো আহ্বান জনাইছে আপুনি সকলোকে। 13 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত আমি তিৰংগ পতাকা ঘৰে ঘৰে উত্তোলন কৰিব লাগিব হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত। আৰু তাৰ বাবে প্ৰত্যেকখন ৰেচন কাৰ্ডৰ দোকানত আমি 18 টকা দামত একোখনকৈ তিৰংগ পতাকা উপলব্ধ কৰোৱাম। তাৰ উপৰিও আত্মসহায়ক গ্ৰুপবিলাকেও গভৰ্ণমেণ্ট অফিচ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত দিবৰ বাবে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই গৈছে। 13ৰ পৰা 15 তাৰিখলৈকে আমি চাম যাতে অসমৰ প্ৰতি ঘৰ মানুহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, কাৰণ এই বছৰটো এটা বিশেষ বছৰ। এইটো হ'ল স্বাধীনতাৰ 75তম বছৰ। কালি ৰাষ্ট্ৰপতি নিৰ্বাচন হৈ গ'ল, বিৰোধীৰ ভোট আহি গৰিমাময় নিৰ্বাচন, ইয়াৰ ওপৰত আমি কমেণ্ট দিয়াটো উচিত নহয়। আৰু মই ৰাজনৈতিক দলসমূহকো অনুৰোধ কৰিম যে এই নিৰ্বাচনত কোনে কাক ভোট দিলে, কি দিলে,
এই বিতৰ্কবিলাক যাতে নকৰে, কাৰণ ৰাষ্ট্ৰপতিৰ আসনখন অত্যন্ত গৰিমাময় আসন। যোনেই নিযোগ্য কিয় সেই আসনখনক আমি সন্মান কৰিব লাগে। স্যাৰ স্কুটি কেতিয়া দিব স্যাৰ? কোন মাহত দিব স্যাৰ স্কুটি? চাওক, কিছুমান এজন ৰাজনৈতিক ব্যক্তি আছে, কেইদিনমান আগতে তেওঁ অনুসূচিত জাতিৰ ওপৰত মন্তব্য কৰিছিলে, কৰি শিৱসাগৰত ক্ষমা খুজিছে। যোৱাকালি আদিবাসী ৰাইজৰ ওপৰত মতামত কৰিছে, তাৰ ওপৰত ক্ষমা খুজিছে। কোৰ্টত যেতিয়া কেছ হয়, মোৰ ওপৰত আগত দিয়া অভিযোগবিলাক কোৰ্টত তেওঁ কয় মই কোৱা নাছিলোঁ বুলি, পেপাৰখনেহে ভুল কৰি লিখিছিল বুলি। গতিকে এনেকুৱা ধৰণৰ চৰিত্ৰসমূহ অসমৰ ৰাইজে জানে। মোৰ কথাটো হ'ল যে মানুহৰ কথাই হৈছে শিলৰ ৰেখা, বাৰে বাৰে উজতি খাব নালাগে। বৰষাচি বুঢ়াগোহাঁয়ে পৰিয়ালে মোলৈকে এখন চিঠি লিখিছে যে ছোৱালীগৰাকীৰ তেওঁ দায়িত্ব ল'ব তেখেতসকলে, আৰু তাৰ কাৰণে তেওঁলোকে আমাক আবেদন কৰিছে, মোকো চিঠি এখন লিখিছে, DGPকো লিখিছে যে ছোৱালীজনী আলফাত নোযোৱাৰ দায়িত্ব তেওঁলোকে ল'ব। যদি দেউতাক মাকে দায়িত্ব লয়, তাতকৈতো আৰু ভাল কথা একো হ'ব নোৱাৰে। মুক্তিটো হাইকোৰ্টে দিব লাগিব। হাইকোৰ্টত আমি কথাখিনি ক'ম যে দেউতাক মাকে দায়িত্ব লৈছে, এতিয়া ন্যায়ালয়ে বিচাৰিলে জামিন দিব। কিন্তু যিটো সময়ত ঘটনাটো হৈছিল সেই সময়ত কোনেও দায়িত্ব লোৱা নাছিল। এতিয়া দেউতাক মাকে দায়িত্ব লৈছে, আৰু ছোৱালীজনীয়েও আমাৰ অফিচাৰসকলৰ আগত কৈছে যে মই বহুত ভাবি চিন্তি লিখা নাছিলোঁ বুলি। যি নহওক, আমিতো ছোৱালীজনীৰ নিৰাপত্তাৰ কাৰণেহে ব্যৱস্থা লৈছিলোঁ, কাৰণ ইতিমধ্যে 42জন যুৱক যুৱতীৰ আলফা কেম্পত মৃত্যু হৈছে আৰু মৃত্যুদণ্ড দিয়া হৈছে। গতিকে বৰষাশ্ৰীৰ জীৱনটো যাতে কেতিয়াও মৃত্যুদণ্ডৰ ফালে নাযায়, তাৰ কাৰণেহে আমি তেওঁক ৰাখিছোঁ। গতিকে যিসকলে তেওঁৰ মুক্তিৰ কথা কৈ আছে, তেওঁলোকে এইটো কথাও জানিব লাগে যে জংঘলত যোৱাৰ পিছত মানুহক ওলাই আহিব নিদিয়ে, ফাণ্ডামেণ্টেল ৰাইটছ নোহোৱা হৈ যায়। ওলাই আহিব খুজিলে মৃত্যুদণ্ড হয়। গতিকে মৌলিক অধিকাৰ য'ত নাই তেনেকুৱা জেগাত যাবৰ কাৰণে আপোনালোকে কিয় অনুপ্ৰেৰণা যোগায়? এইবিলাক মানুহৰ কাৰণে আমাৰ এচাম যুৱক যুৱতী নষ্ট হৈ গৈছে। তাত যোৱাৰ পিছত এতিয়া যে 42জন ল'ৰা ছোৱালী যে মৃত্যু হ'ল, এতিয়াতো কোনেও নামাতে। সেইকাৰণে মই কৈছোঁ যে এই ঘটনাবিলাকৰ অৱসান হ'ব লাগে। बायदि बिथिङाव रोंगौथि गोनां गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। गाव गावबागावनि बायदि रोखोमनि रोंगौथि दिन्थिनो थाखाय लानानै फैदों माल्टि टेलेन्ट रियेलिटी शो। बड'लेण्ड एशियान कालचारेल डेभेलपमेन्ट CS लिमिटेडनि बानजायनायाव फैगासिनो दं बड'लेण्ड गट टेलेन्ट सिजन 2। फैगौ 25 जुलाइनिफ्राय जागायनानै 21 आगस्तसिम रायजोनि दाब दाब जायगाफोराव खुंजागोन बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशन। 25 जुलाइआव धेमाजि आरो बिश्वनाथ, 27 जुलाइआव गलाघाट आरो कार्बि आंलं, 4 आगस्टआव तामुलपुर, 6 आगस्टआव सनितपुर आरो उदालगुरि, 12 आगस्टआव बाक्सा, 19 आगस्टआव चिरां आरो 21 आगस्टआव क'क्राझाराव बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशना खुंजागोन। जायफोर बड'लेण्ड गट टेलेन्ट सिजन 2 आव बाहागो लानानै गाव गावनि बायदि रोखोमनि रोंगौथिखौ दिन्थिनो थाखाय बाहागो लानो गोसो बिथांमोनहा नैबे मबाइल नाम्बाराव फोनांजाब खालामनो हागोन। मबाइल नाम्बार 8399890945, 9101102339 आरो 9577573499। बादायनो थाखाय रेजिस्ट्रेशन खालामनाया सोलिगासिनो दं। थाबैनो होखानाय मबाइल नाम्बाराव जगाजग खालामदो।